ক'ত বা তাই আহাই নাই এই একবাৰ ফোনে কৰোঁ ৰ হেল্ল' থকি ক'ত মই ইমান দেৰি হ'ল ৰখি আছোঁ তুমি আহাই নাই দে আহা তাড়াতাড়ি আহা দে আছোঁ মই ইয়াতে বহি আছোঁ দে আহা দে আহা জান পালো দিয়া আৰু 2 মিনিট ৰখাচোন যাই আছো দিয়া ইমান এটা ভাল নহয় কিয় ওচৰতে মিনা বজাৰখন বহিছে যাবই পৰা নাই কিন্তু যাবা নেকি আজি আজি নাযাওঁ দিয়া যাবলা আজি মই ফ্ৰী আছোঁ তাৰমানে কালি যাওঁ নেকি কালি ক'ব লাগিব কিন্তু আজি মই ফ্ৰী আছোঁ আৰু আজি গধূলি ক'ত যাব লাগিব মামাহঁতৰ তাত যাব লাগিব কালি যাবা কালি ফাইনেলটো হ'ব দিয়া কালি যাম দিয়া ঠিক আছে মই কালি ভাতিলে আহিমকে 5টা বজাত আহি যাবা লাগি যাম কোন আহিছে পিটি ফোন কৰিছে আহিছোঁ বা কেতিয়া আহিলা বেংগলোৰৰ পৰা দিয়া আহি পাইছ নেকি আছোঁ আহা তুমি এবাৰ আহা চাব মন গৈছে দে আহা জান ক'ত আছ মই আহি পালোঁ তোমালোকৰ বাটত জান তুমি বাটে দি বস্তি দিয়া মোৰ ওচৰত বহুত মানে শত্ৰু আছে দেখিলে আৰু গালি পাৰিব দিয়া বস্তি দি দে তাই যাই আছোঁ দে যাই আছোঁ মোৰ জানটো ইমান দিনৰ মূৰি দেখা আছে পাৰাৰ লেগ পিচটো আহব জানটো খিলে গৈছে খাব ল'ব নাপায় নে দে তোমাৰ পিছে খবৰ পাতি ভালনে কিয় তোমাক বহুত দিনৰ মূৰত দেখা ভাল লাগিছে তোমাকতো কেম্বা দেখা গৈছে তুমি মোৰ চিমটাতে একো নাখায় নেকি নাহিলে পিতাকৰ লগত ফোন কৰিম বুলি কৈ ক'ত বা গেলে ফোন এটা কৰিছ বিজি দেখোন কি বা কৰিল মই যাব লাগিব ঠগি গোটাই বিচাৰিলোঁ ক'ত বা গেল তাকে ই আছিল কেছটো নগেল সিহঁতক মছলাটো দিব লাগিব হয়নে আহি সেইটো ৰ'ব হেৰি ঘনা চাইকেল হেনো তাৰ হয়তো সিহঁতক মছলা দিব লাগিব আহিছোঁ কেনেকুৱা দেখাই নাই বা এইদিনা দিয়া কণী ভাজোতে তেল পৰিছে সেইকাৰণে এনেকুৱা হৈ গৈছে আৰু হাতত নকপালিছ চকপালিছ দে একো লোৱাই নাই নেকি পইচা আছে নাই এইবাৰ আহিলে মই তোমাৰ কাৰণে নকপালিছ লৈ আহিম তুমি টেনশ্যন ল'বা নেকি মজা লৈ আহিম তুমি মেকআপ চেকআপ কৰি থাকিবা তেতিয়াহে ভাল লগা হ'ব তোমাক বিয়াৰ একদিনা কৰিম দিয়া এই বিয়াটো আৰু দিন আছে ৰ'বাচোন মই এতিয়া সেই চাকৰিটো পালোঁহে মাত্ৰ পইচা চইচা জমা হোৱাই নাই তেতিয়াহে তোমাক মই বিয়া পাতিব পাৰিম ঘৰৰ মানুহ চাবা আহিব লাগিব পচন্দ হ'লেহে আৰু বিয়া পাতিব পাৰিম ভাইয়াত চাইছোঁ ঠগি আৰু ধনাই কি কৰি আছে বস্তিত আছোঁ চাইছোঁ কিবা দোকান চোকান লৈ আহিছোঁ আছোঁ মই ফুৰিব আছিলোঁ দাদা এনেই আছিলোঁ ফুৰিব দাদা মোৰ ফ্ৰেণ্ড হয় মোৰ ফ্ৰেণ্ড হয় কি কৰিব আহিছিলি দাদা মই এনেই লগ কৰিব আছিলোঁ নহয় তাই মাতিলে আৰু মই সেইকাৰণে আহিলোঁ আৰু আজি নাই এনেকৈ নহ'ব আজি
ৰাইজক মাতো বল শুনচোন কি কথা না বস্তি ধরছো আমি অঁ হয়নে ভাই হয়নে এন্দুবিতে কি কৰিব লাগে কওক আপোনালোকে মানে সেইকাৰণেতো আপোনালোক চলি কি কথা ভালকৈ কৈছোঁ চলি চলি ক'ৰ ক'ৰ বা ইয়াক মাৰো নেকি এই ৰ নামাৰিবি ৰ আমি আছোঁ নহয় ৰ ব্যৱস্থা কিবা এটা কৰিম তোৰ কি তাৰমানে ক'ত ঘৰে তোৰ দাদা মোৰ ওচৰৰ গাঁওখনতে ঘৰ মই এনেই লগ কৰিব আহিছিলোঁ ক'ত লগ কৰিছে তই নাই মই ৰাস্তাতে লগ কৰিব গৈছিলোঁ হেনো ঘৰত যাব গৈছিলোঁ তাই ক'লা কি বোলে নহয় আমি বস্তুৰ তলক লৈ গিয়া ঘৰত মানুহ আছে তই নাজনা বস্তিৰ তলত যিন লগ কৰা নাই মই গমেই পোৱা নাই লগ কৰিব তই বস্তিত লগ কৰিব কি আহিছে এই মাতিলা কাৰণে আহিলোঁ তোৰ ঘৰ নাই হা তই ঘৰত লগ কৰিব নোৱাৰা বাপেক মাত যা বাপেক পথাৰ গৈছে মই যা মাতিলেও যা পথাৰত মাতিলে যা কি চিয়াপাত এই কি যে কয় এন্দুবি বস্তিত কিবা কৰি আছিল জানানে হা যে এটা সন্মান হেঁদা লাগতো কি ক ইমান নিলে তই হয়নে হয় তাই এনেই এটা বদলি চলিও দেখোন বয়া নহয় বিয়াখনে পাতি যাওক ৰাইজে চলিকে মিলি পেলাই নে তই কি ক বিয়াখনে পাতি দিওঁ তাইক দে দে এই ৰাইজে যি কৈ নমস্কাৰ আপোনালোকে কিয় বাৰ্তা আগৃহী আপোনাৰ পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী ধনা দাস গাঁও পাৰাবতা ডাকঘৰ চহানপাৰা আৰু জিলা হ'ল বামুণগাঁও ঠিক আছে শুভ দৰা ৰাংবা লাগে মই একলাই নেকি আৰু মোৰ লগত তিনিটা আছে সেই তিনিটা কমাত মই একাউণ্টৰ আগত কি বুজ পিছে আছা গোটেইকেইটা ভিনেৰা মই শ্ৰাদ্ধ ই কৰোঁ এতিয়া মৰা শ্ৰাদ্ধ কৰিব লাগিলে এতিয়া মইতো বিয়াৰ শ্ৰাদ্ধ কৰিব নাজানো কি হ'ব এতিয়া সেই যি হয় আৰু ঈশ্বৰে যি কৰে কৰিব আৰু আজি এতিয়া হেৰি কৰি দিয়া সিহঁতি কিবা ধৰা তো মায়ের শ্রাদ্ধ না বাপের শ্রাদ্ধ ও বিয়ের শ্রাদ্ধ ষষ্ঠম পুষ্কর মেলাতে ষষ্ঠম পুষ্কর মেলাতে ষষ্ঠম পুষ্কর মেলাতে এখানে একটু ধরা ষষ্ঠম পুষ্কর মেলাতে ষষ্ঠম পুষ্কর মেলাতে ষষ্ঠম পুষ্কর মেলাতে
Sostong tustung lalate. Tustung lalate. Kira itu dia lah. Sostong tustung lalate. Sostong tustung lalate. Itu dia. Sostong tustung lalate. পনীৰ এই থালি আছে নহয় এই থালি থলি হ'লে এইটো থালি কইনাক মাতা ওলাই এতিয়া জানটো ওলাই আহা Sostong lalate. Sostong lalate. Sostong lalate. Sostong lalate. হস্তিকতা মাল্লি মতা মাল্লি বহি নিংনি মুঠে চাম চিম চৰত দিন কাঠৰ নাঙাল মহৰি ফুৰকুটি ভুৰকুটি মাজতে দিশতে হৈছে কুৰকুটি কাষত আছিল শালপতি ভাই সিও মৰি তাতকে ঢেকলো কুকুৰ খায় এই ধৰা কইনে উঠ ধৰা কোৱা আজিৰ পাই তুমি মোৰ মাইনী কইনে কোৱা আজিৰ পাই আপনি মোৰ লালু দেইতে বহা ও হুলাবাৰী ফন্তা কোন দেহে জানতা মূৰ্তিটো ভাল কৰন্তা বুঢ়া হলেও এটা দেন্তা তুমি এতে অলপমান পানী এপে পানী দি থাকা কৈ থাকবা মই যি কথাকে কবা মায়া করলে থা বাপেকৰ পাও পকা চক্ৰৰ মাজত ডুবি গেল মোৰ 500 মিনিট নাও দুইবাৰ শুকাই দিয়া হ'ব দিয়া এই দৰা কইনা উঠা আৰু সেইটো থওঁ এতিয়া Hindu sini dia. Apa zukat dia? Zukat dia. Arok bad. Mau ke dia? Bukan mau ke dia? Napa? Saya di sana. Malah di dalam dasun. মালা দাল পিন্ধে দিয়া মাথাত দিলে হ'ব মাথাত দিয়া মালা দাল আৰু একবাৰ দোকান দিয়া বিয়া শেষ হ'ল দৰা কইনা ভিতৰতে আংচি লুকা গেলি নিব পাৰা যাও কইনা তোৰ মুখখন দেখুৱা একবাৰ ৰাইজে বা খানা খাই ভাল পালাক নে নাইবা কোনে ফোন মাৰিলে জয় ফোন মারছি দেখুন ঘর যাই পালাকাই নাই বা হ্যালো অজয় ক কি
ঠগি আৰু পলাই গেল এবেগে ৰাইজৰ খানাৰ বাচন ধোৱা শেষেই হোৱা নাই ৰ'বাচোন ৰ'বা মই যাই আছোঁ ৰ'বা মোৰ গোটাই লাষ্ট সন্মান শেষ কৰি ভাল লাগছিল আজি দি আছোঁ ৰ মই এই বেটি তাৰমানে একদম লাষ্ট সন্মান বস্তুটো নহয় গেছি তাইৰ ৰ এই 3-4 দি পলাই যাওঁ এতিয়া হোৱাই নাই কি পুৰে দিলত পলাই গেছি ৰ পাছক মানুহ মাতি কেনে দি আছোঁ ৰ আজি পোৱাই গেছি পোৱাই গেছি নো আমাৰ বোলে ঠগিত বোলে পলাই লৈ গেল পুৰে দে গম পাইছা জচোন কি কয় তই এই পুৰে দে বোলে পলাই লৈ গেছি বুজি তই কি কয় বিয়াৰ মাংস যাৱাই না দাঁতৰ পৰা তাই পলাই গেলাই নেকি তাৰমানে কি কবি মোৰ গোটাই লাষ্ট সন্মান শেষ কৰি পেলছি তাই জচোন মোক পইচা বেগে যাবা বেলি চালা ধলাই তাতে কান্দি থাকক তাৰ কইনে মই লৈ গুচি আহিছোঁ মাই কি মাৰেন দিছি মই আৰু এনেকৈ বিয়া নাপতো আৰু কাৰো তিৰি পলাই নানো মই মাই পুৰতে ঠেকা মাৰি থৈ গেলে পুৰোহিতটো পললা কাইবে ঠগি কই ঠগি কই আমি এনে ঠগি দেখা নাই সবকে ঠগে ফুৰে হয় এইটো ঠিক কৈছে তই জানটো ফোন কৰ জান ক'ত আছ তুমি দে ফটাক্কা নিউলা তক গলে আছো না দে আহা কথা আছে ঠগি তোক আজিয়ে বিয়া পাতিম যাওক মন্দিৰত লৈ গৈ যাওক সঁচাই যাওক